বাজিছে আজি ইমান দিন বন্ধৰ পিছত আজি এবাৰ ফুৰিবলৈ যাম ক'ত যাওঁ কি কৰোঁ ভিডিঅ'টো চাই থাকিবচোন প্লিজ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো অল কৰি দিব যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকৰ ওচৰ পায়গৈ মই কি লগাওঁ সেইটো আপোনালোকক অকণমান দেখুৱাম সেইটো লগাওঁ Hello everyone, স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেলটোলৈ আশা কৰোঁ আপোনালোকৰ ভাল আজি এঠাইত যাম যিহেতু আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই আছোঁ প্লিজ ভিডিঅ'টো চাই থাকিব আমি বহুকেইজনেই আছোঁ আলহীৰ ঘৰত যাবলৈ ওলাইছোঁ মই ৰেডি হ'লোঁ যিহেতু আমি এতিয়া গৈ আছোঁ গৈ পেলাই আপোনালোকক তেওঁলোকৰ ঘৰত লগ পাই আছোঁ চাই থাকিব আমি ঘৰ সোমাইছোঁহি ধুনীয়া এটা পৰিৱেশ এইটো শালিকি চৰাই হয় এনে কথা কয় বুলি কৈছে কিন্তু মই ইমান চেষ্টা কৰিলোঁ মোৰ লগত একোৱেই কথা নাপাতিলে হয়তো মোক বেয়া পাব পাৰে ইমান ধুনীয়া ফুলবোৰ দেখিছেনে তেওঁলোকৰ এয়া ঘৰখন দেখুৱাইছোঁ অকণমান পৰিৱেশটো ইমানেই ভাল লগা চাওকচোন ফুলবোৰ আচলতে আমি গৈ পাওঁতে দেৰিয়ে হ'ল ভাত খোৱাৰ সময়ে হ'ল ঠিক সেইবাবে আমাক তেওঁলোকে ভাতকে দিলে চাহ জলপান পিছত খাম বাৰু অকণমান ভিডিঅ'টোৰ জৰিয়তে কি খুৱাইছে দেখুৱাইছোঁ ভাত খোৱাৰ পিছত আমি বাগানলৈ যাম তেওঁলোকৰ যিহেতু বাগান আছে সেয়ে আমি বাগানলৈ গৈয়ে আছোঁ কলৰ বাগান ভেন্দিৰ বাগান কলৰ বাগানত যোৱা নহ'ল যিহেতু সময় বহুত কম হ'ল দেখিছেনে ইমান ধুনীয়াকৈ লাগিছে বজাৰত কিনি খাব লাগিব হন্তে কিয় বাগানত কিনি আনছো এতিয়া আমি ইয়াৰ পৰা গৈ চাহ জলপান খাই উকিয়ামলৈ যাম আপোনালোকক তাত লগ পাইছোঁ ধুনীয়া উকিয়ামৰ পৰিৱেশ এনেকুৱা সময়ত বেলেগ নদীবোৰত বহুত পানী হৈছে কিন্তু কিয় নাজানো এইখন নদীত সিমান পানী নাই ভাল লগা এটা পৰিৱেশে হৈ আছে দেখিছেনে কি মনোমোহা পৰিৱেশ পিকনিক খাবৰ বাবে খুবেই ভাল প্লেচ হয় এতিয়া সিমান মানুহ নাই যিহেতু আমি হঠাৎ আহিলোঁ আলহীৰ ঘৰত আৰু আলহী আমাক ফুৰাবলৈ আনিলে মোৰ ফ্ৰেণ্ডজনীও মাজে মাজে ওলাই আছে মোৰ লগত মই ভিডিঅ'বোৰত প্ৰায়ে কথা কৈ আছোঁ কিন্তু কথাবোৰ স্পষ্ট হোৱা নাই কিহৰ বাবে মই নাজানো মাইকটোৰ প্ৰব্লেম দিছে নেকি মই বুজি নাপালোঁ সেইবাবে মই চাউণ্ডটো কমাই দিছোঁ দীঘল দলং হয় এইখন পিকনিকৰ বতৰত বহুত মানুহ হয় কিন্তু এতিয়া সিমান মানুহ নাই বাবেই মোৰ ভাল লাগিছে কমেণ্টত কৰি দেখুৱাইছোঁ মই ক'ব পৰা নাই যিহেতু আন্ধাৰ হওঁ অৱস্থা তথাপিও মই যিখিনি পাৰোঁ আপোনালোকক দেখুৱাইছোঁ আৰু খুব বতাহ মোৰ ফ্ৰেণ্ড হয় ফটো উঠি খুবেই ভাল পায় তামাম ফটো উঠি আছে আৰু মাজে মাজে ময়ো প'জ দি আছোঁ ইমান দীঘল দলং দেখিছেনে পিকনিকৰ সময়ত কিন্তু দলংখন বন্ধ কৰি থৈ দিয়ে
মানুহবোৰ অহা যোৱা কৰিব নিদিয়ে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টোত যদি কিবা ভুল পাইছে আপোনালোকে যেন মোক শুধৰাই দিয়ে। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাইছোঁ আপোনালোকক। বাই বাই।